Hello guys, welcome back to my channel. I hope সকলো ভালে আছে and ময়ো ভালে আছো। বহুত দিন পিছত ভিডিও। Actually এতিয়া দুৰ্গা পূজাৰ বতৰ, শাৰদীয় দুৰ্গা পূজা। হেতু কাৰণে দুৰ্গা পূজা চাব ওলাইছো। আজি হৈছে মহা সপ্তমী, গতিকে আজি সপ্তমীৰ দিনাখন যাম। এটা ইভিনিং হ'ব ধৰিছে। অলমোষ্ট 4:30 দিনৰ পহৰে ওলাইছো কাৰণ আমি আজি ছোৱালীয়ে চাম। আজি মই আৰু মোৰ ভন্টি যাব। সো আমি দুজনী যাম আৰু এনে ওচৰে পাজৰে যিখিনি পূজা হৈ আছে মণ্ডপখিনি আপোনাক দেখুৱাম। আমিও নিজে চাই আহিম। হেতু কাৰণে আজি মই একদম জামচুট এটা পিন্ধি লৈছো কাৰণ স্কুটি চলাই যাম। হেতু কাৰণে যাতে কমফৰ্টেবল ফিল কৰিব পাৰো হেনেকৈ গৈছো। চুলি বান্ধি লৈছো যাতে চুলি নাফাটে। প্ৰিকশন লৈছো। প্লাস মোৰ মুখত দেখিছে কিবা কিবি ওলাইছে। সো এবোৰ হৈ থাকে মাজে মাজে। হেবোৰ বাদ দিয়ক। সো এতিয়া আমি যাওঁ পূজা চাবলৈ। আপোনালোকক দেখুৱাও নলবাৰীৰ পূজা, মোৰ ঘৰৰ ওচৰৰ পূজা। সো লেটস গো। আজি মহা সপ্তমী আৰু টিকু আহক। সো টিকুলৈ ৰৈ আছো মই। প্ৰথম পূজা মানুহ চানু নাই। কিয় মানুহ আহিব মানে আমি ৰাতিপুৱা আহিছো ন। গধূলি মানে কি আৰু মানুহ খবৰ হোৱাই নাই। ফালে মণ্ডপ আছে দেখাইছো জুম কৰি। এ আমাৰ যাত্ৰা প্ৰথমখন। এইফালে মই আমি বহি আছো পূজা মণ্ডপত মানুহ নাই। আমি দুটাই লাইট টিকু টিকু পূজা লাগছে দে লাইট ইহঁতৰ পূজা আছে মেবি আছে দেখা নাপায়। প্ৰাইভেট পূজা নাযাওঁ আমি। পূজা চক বজাৰ পূজা পেণ্ডেল ধুনীয়া। চব মূৰ্তি ধুনীয়া। গাড়ী পাৰ্কিঙৰ জেগা ব্যৱস্থা পালে চব ধুনীয়া হ'ব। পেণ্ডেলখন বহুত ধুনীয়াকৈ বনাইছে। এইখন মেইন গেট আছিলে নলবাৰী কলেজ চকৰ পূজা। ইয়াত অকণমান মানুহ হৈছে বাৰু। এইকেইটা আগতকৈ খুব নগণ্য। সপ্তমী দিনা আজি মানুহ অহা নাই আচলতে আমাৰ তই আৰু মোৰ বাহিৰে। সেৱা কৰিব গৈছে। আমি কেইখন পূজা চালো, 3খন চালো আৰু চাম। আতি নোহোৱালৈকে চাম আজি। আমি এইখন পূজাৰ পৰা লাহে মানুহ হৈছে মানে মানুহ ওলাইছে। মানুহ এতিয়ালৈকে হোৱা নাই। আমি সুদূৰ কৈঠালকুছিৰ পৰা আহিছো ন, সেইটো কাৰণে। লাইফত ফাৰ্ষ্ট পূজা হেলমেট পিন্ধি। চ' এতিয়া বলক আমি বেছি জমনি চমনি নকৰোঁ। মানুহজনী অলপমান কমেডিয়ান ন, সেইটো কাৰণে। এতিয়া যাওঁ আমি নেক্সট পূজালৈ। মোৰ বাসন্তীখন লৈ আহিছোঁ। এয়া ফৰেষ্ট অফিচ, নলবাৰী ফৰেষ্ট অফিচৰ পূজা। ইয়াৰ ডিচিপ্লিনটো বহুত ধুনীয়া বিকজ এনেকৈ এণ্ট্ৰি আৰু সেইফালে এক্সিট। আৰু এয়া মোৰ ভণ্টি। চ' আমি আকৌ যাবছোঁ নলবাৰীত। তাই নলবাৰীত থাকে কাৰণে তাইক আমি নলবাৰীত লগ কৰিছোঁ। দেখা চিনিলা নেকি আমি? মাইনা খিনাইছে কিন্তু দেই। আৰু আমাৰ টিকু এইফালে ইয়াতো মানুহ কম। টিকু চবতে মানুহ কম, উপায় নাই। হৰি মন্দিৰ টিকু য'ত আমাৰ বিখ্যাত ৰাস হয়। ইয়াতে আমাৰ নলবাৰী ৰাস হয় ন। ইয়াত ধুনীয়া বনাইছে ন। ইয়াতে আমাৰ ৰাস হয়, নলবাৰী ৰাস। সকলোৱে জানে, অসমবাসী জানে। অসমবাসীয়ে জানে নলবাৰী ৰাস বহুত ফেমাছ ৰাস ন আমাৰ। সকলোৱে আহিব। এইবাৰ 13 দিন ধৰি হ'ব ন। এইবাৰ 13 দিন ধৰি হ'ব ৰাস চাবলৈ আহিব চবে।
এইখন হৈছে আমাৰ 5 নম্বৰ পূজা এইফালে পঢ়িলে ভাল লাগিছে তো এইখন হৈছে আমাৰ 5 নম্বৰ পূজা তাৰপিছত লাহে লাহে ঘৰৰ মুখী হ'ম অলমষ্ট 6টা বাজাই নাই 6টা বাজাই নাই 10 মিনিট আছে কিন্তু মই ভাবিছোঁ 7টা বাজিল সো একো নাই আমি আৰু টাইম থাকিব পাৰিম মানে ব'লা আপোনালোক আৰু দেখুৱাম আমাক ডাইরেক্ট একবার আমি এবার আইসক্রিম না খাম আমি বেলেগ আইসক্রিম খাম তো এইখন আসলে হরি মন্দিৰৰ পূজা কিবা এটা কিনা ভাল আছিল পূজা বুলি সেইখন বেগৰ দোকানটো হ্যান্ডমেড চাগে আই থিংক দেই হ্যান্ডমেডৰ ওপৰত অকণমান ইমোশ্যনটো বেছি বহুত ধুনীয়া লাগিছে ন বেগকেইটা ৱাও সেইটো লৈছ সেইটো লৈছ কিনিলো এটা কিনিলো ঠিকো এটা কিনিলো ফেন্সি বজাৰ পাই এটা নাংগে মই ফেন্সিত কিনিম গোলগাপ্পে খাৱা পাই এয়া গোলগাপ্পে কি হ'ল আমি পানীপুৰি খাই আছিলোঁ পানীপুৰি মানে ইমানে খাব মন গ'ল পানীপুৰি খাই দিলোঁ খাই উঠি পে' কৰাৰ সময়ত মনত পৰিছে পইচাটো লগত নাই পইচা আছে গাড়ীত উপায় নাপায় তাৰপিছত যেনে তেনে মিলাই কিবাকৈ পইচাটো দিলোঁ তাৰপিছত এতিয়া যাওঁ আৰু বহুত জ্বলা লাগিছে হ'লেও এনেকুৱা হয়নে আৰু যে বেগটাটো থৈ কিনে আকৌ খাবলৈ আহোঁ আকৌ আনিবলৈ যাওঁ বাই কিনি দিলে ভাল আছিল কি কয় ঘুগনি মেইন ঘুগনি খাবি নেকি কি কয় ঘুগনি মেইন ঘুগনি ম'ম' যাম ম'ম' ষ্টাৰ্ট ধৰিছে কাৰণ ইয়াত পূজা চলি আছে ন সেইটো কাৰণে এতিয়া নলবাৰীত লাহে লাহে যাম হৈছে মানে মানুহবোৰ এতিয়া ওলাইছে একচুৱেলি সোনকালে আহিলোঁ মানুহ নোহোৱাওঁতেই আহিলোঁ মানে এতিয়া আমাৰ আৰু অঁ মই ছাৰজনক লগ পাই গৈছিলোঁ বেয়া লাজ পালোঁ যদিও না ভাল লাগিলে লগ পাই ছাৰে মাতিলে ত' এতিয়া যাওঁগৈ আমি আৰু লাষ্ট পূজা এখন চাম আমি হোৱা হৈ গ'ল মোৰ কেমেৰাটো কোৱালিটি অকণমান কিবা হৈ থাকিলে চাৰমিনাৰ চকত থকা পূজা এই এখন পূজা এইটো কৰিছিল চাৰমিনাৰ চকৰ পূজাত আমি পালোঁ ইয়াৰ ভোগ খাবলৈ টিকু খাই আছে টিকু খোৱা আকৌ ষ্টাইলত খাইছে মানে অলপমান ষ্টাইলত খাইছে লাষ্ট কৰিছে টিকু ইফালে তোক মই কি দেখালোঁ পূজাও দেখালোঁ ৰেল দেখালোঁ গাড়ী দেখালোঁ এণ্ড ফাইনেলি আমি ঘৰ আহি পালোঁ আজি বহুত বেছি ভাল লাগিলে টিকু আৰু মই বহুত বেছি এনজয় কৰিছোঁ কি দেখাব পাৰিছোঁ মই এতিয়া ভিডিঅ'টো এডিটিং কৰিলেহে গম পাম কাৰণ আজি মোৰ কেমেৰামেন টিকুক লৈ গৈছোঁ মানে একদম তাই যেতিয়া ভিডিঅ' চিডিঅ' কৰে এনেকুৱা টাইপত চ' বাকী তাই উঠাইছে কিবা কিবি ময়ো যিখিনি পাৰোঁ কৰিছোঁ বাকী পূজা চালোঁ সপ্তমী হিচাপে কিন্তু আজি বহুত মানুহ পালোঁ ষ্টাৰ্টিঙতে অকণ মানুহ কম আছিলে কিন্তু পিছলৈ কিন্তু মানুহ হৈছে আচলতে মই যাওঁতে সোনকাল হৈছিলে চাগে সেইটো কাৰণে মানুহ কম ইয়াত টিক টিক দিছে একচুৱেলি মই যাওঁতে বহুত সোনকালে হৈ আছিলে সেইটো কাৰণে মানুহ কম আছিলে কিন্তু এতিয়া টাইম যিমানে গৈ আছে
আৰু মানুহ হৈ আছে ইভেন এতিয়া 7:30 হ'ল মই ঘৰ আহি পাইছোঁ এতিয়াতো বহুত বেছি মানুহ হৈ আছে কিন্তু 7:30 আমি ছোৱালী মানুহ সো সেফ নহ'ব বুলি কি সোনকালে গুচি আহিছোঁ এণ্ড কালি আকৌ যাম কালি নেক্সট বেলেগ এটা ভিডিঅ' দিম আজি ভিডিঅ'টো ইয়াত সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বহুত দিন ভিডিঅ' দিয়া নাই গতিকে শ্বেয়াৰটো নিশ্চয় কৰিব আৰু আন এটা ভিডিঅ'ত লগ পাম বাই বাই